আর এক ব্রেকিং নিউজ গুৱাহাটীৰ সৰু খজাইত আকৌ গুলি চালনাৰ ঘটনা এজন যুৱকক গুলিয়াই পলায়ন কৰে দুৰ্বৃত্তই নাম জহিৰুল ইছলাম আহত জহিৰুলৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে জহিৰুল এই টেম্পত কৰ্মৰত আছিল কিন্তু কি কাৰণত জহিৰুলক আক্ৰমণৰ লক্ষ্য কৰিলে দুৰ্বৃত্ত হেয়া এতিয়াও জানিব পৰা হোৱা নাই জহিৰুলৰ ভৰি দুৰ্বৃত্তই গুলিয়াই বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থা যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে সৰু খজাই ষ্টেডিয়ামৰ নিচে সমীপত এই এটা টেম্পত সংঘটিত হৈছে এই গুলি চালনাৰ ঘটনা অস্ত্ৰধাৰী দুই যুৱকে সংঘটিত কৰে এই গুলি চালনা এখন মটৰচাইকেলত আহিছিল আততাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও এতিয়ালৈকে কোনো সংহত লাভ কৰা নাই পুনৰবাৰ জনাইছো গুৱাহাটীৰ সৰু খজাইত আকৌ গুলি চালনাৰ ঘটনা এজন যুৱকক গুলিয়াই পলায়ন কৰে দুৰ্বৃত্তই নাম জহিৰুল ইছলাম আহত জহিৰুলৰ ঘৰ বৰপেটাত জহিৰুল এই টেম্পত কৰ্মৰত আছিল কিন্তু কি কাৰণত জহিৰুলক আক্ৰমণৰ লক্ষ্য কৰিলে দুৰ্বৃত্তই হেয়া এতিয়াও জানিব পৰা হোৱা নাই জহিৰুলৰ ভৰি দুৰ্বৃত্তই গুলিয়াই বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থা যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে সৰু খজাই ষ্টেডিয়ামৰ নিচে সমীপত এটা টেম্পত সংঘটিত হয় এই গুলি চালনাৰ ঘটনা অস্ত্ৰধাৰী দুই যুৱকে সংঘটিত কৰে এই গুলি চালনা এখন মটৰচাইকেলত আহিছিল আততাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও এতিয়ালৈকে কোনো সংহত লাভ কৰা নাই শব্দ এটা পাইছোঁ মই ভাবিছোঁ ইহঁতৰ ল'ৰা ছোৱালী কিজানি ফটকা ফুটাইছে নেকি মই ভিতৰতে চাকি দি আছিলোঁ ইহঁতে বোলে গম পাইছে অলপ মাতা এই দোকানৰ মাইকী মানুহজনী মাতিছে মাতাৰ পিছত কৈছে কি কিবা হৈছে জীয়াৰো কিবা হৈছে আছো না বুলি কৈছে সিহঁতে দৌৰি দৌৰি গৈছে যাই যে গুলি ইয়াত লাগিছে ক'ত লাগিছে ইয়াত এটাই নেকি দোকানৰ মানুহজনীয়ে গম পাইছে কি বাইকেদি অহা বুলি কিমান বছৰ বয়সৰ মানুহ আছিল জীয়াৰুৰ ল'ৰাটো ক'ব নোৱাৰিম সেইবিলাক কিহৰ দোকান আছিল কিহৰ দোকান জহিৰুল ইছলাম বুলি এনেকৈ বৰপেটাত হয় নালাপাৰ তেওঁ টেম্পৰ কাম কৰে আৰু ইয়াত তেওঁ মালিক হয় তেওঁ আজি হঠাতে গম পালোঁ কি তেওঁক মানে কোনোবাই গুলি মাৰিছে বুলি তেওঁ ভৰিত লাগিছে এতিয়া ইমিডিয়েটলি আমি জি এম চিত পঠাই দিছোঁ আপোনালোকৰ তদন্তত কি পালে এতিয়ালৈকে একো গম পোৱা নাই তেওঁলোকে ইমিডিয়েটলি জি এম চিত পঠাই দিছোঁ আমি এনে কোনে গুলিয়াই থৈ গৈছিল কোৱা মতে তেওঁৰ ৰুমত দুজন ল'ৰা সোমাইছিলে সোমাই কিবা তৰ্কাতৰ্কি হ'ল তাতে ফায়াৰিং হ'ল চি চি কেমেৰা আজি দেখি চি চি কেমেৰা এটা আছে চাওঁ তেওঁ হেৰি কি ক'ম